মই এনেই আছো তুমি কি কৰিবা আৰু এই ঘৰটো ভাত এগালমান খুৱাই কামলৈ পঠিয়াইছো জানানে এই বুঢ়াটোলে মোক বিয়া দিম শান্তি নাইকিয়া হ'ল এইটোৰ পৰা আৰু মোৰ জীৱনটো ধ্বংসই হ'ল জানানে তুমি কিয় চিন্তা কৰিছা মই দেখোন আছোৱেই তোমাৰ বুঢ়াটো কটাই মই লৈ আহিম তোমাক সঁচা আকৌ এনে কম নেকি কিবা তুমি ইমান ভাল এই বুঢ়াটোৰ পৰা মোৰ শান্তি নাই আৰু গালে গালে খাব জানে এই ৰাম ৰাম কেতিয়ানো মই এই বুঢ়াটোৰ পৰা ৰেহাই পাম নহয় তেতিয়াহে যদি মই শান্তি পাওঁ সোনকালে আনি আছো ৰ'বা তোমাক মা ভোক লাগিছে নহয় ভাত দিয়া আকৌ মোক আহিলে আৰু তই বাপে জীয়ে দুইজনে মোক শান্তি মতে থাকিবলৈ নিদিয়া হলি কোন আহিছেনো নহয় এই আমাৰ ঘৰৰ ওচৰৰ ছোৱালী এজনী আহিছে এতিয়া হ'ব দেই বাই পাছত ফোন কৰিবা ঠিক আছে বাই মা তুমিনো মই ওচৰৰ ছোৱালী বুলি পদাত কিয় ক'লা মই তোমাৰ ছোৱালীহে কিবা সেইটো মোৰ কথাহে মই ওচৰৰ ছোৱালী বুলি কওঁ নে মোৰ নিজৰ ছোৱালী বুলি কওঁ যা পঢ়া পাতি মন নাই যা পঢ় মোৰ চকুৰ আগৰ পৰা তই আঁতৰ হ মা তুমিনো মোক আজিকালি কিয় দেখিব নোৱাৰা মই তোক ইয়াৰ পৰা যাবলৈ কৈছো নে মা লাগে তোক যা ছোৱালীজনী মানে বাপেকেতো মোৰ তেজ চুপি খাইছে ইজনীয়ে মোৰ শান্তি নিদিয়া হৈছে কি কৰিবলৈ মই এখন ঘৰত আছো নহয় মই তাইৰ লগত এতিয়াই গুচি যাব লাগিছিল বৰ ভাগৰ লাগিছে পানী গিলাচ দিয়াচোন বা মই কাম দান কৰি আহিছে একেবাৰে পানী এগিলাচো লৈ খাব নোৱাৰে আমিচোন দিনৰ দিনটো কাম কৰি থাকো আমাক কিবা কোনোবাই কয় নেকি পানী খাবলৈ আহ বুলি আমি নিজে লৈ খাব লাগে সামান্য পানী এগিলাচো লৈ আনিব নোৱাৰে নেকি আপুনি আমাক কি মেচিন পাইছে চাহ লাগিলে চাহ আনি দিম পানী লাগিলে পানী আনি দিম ভাত লাগিলে ভাত আনি দিম বা আঙুলিৰ মূৰত নচুৱাবলৈ আপোনাৰ হেৰি নহ'ল আৰু ন হ'ব দিয়া ৰশ্মি মই নিজে লৈ খাম পানী নিজে লৈ খাব লাগিবতো ইয়াতকে আৰু মোৰ পৰা বেছি আশা কৰিব নালাগে বুজিছেতো এই ফুৰাটোৰ পৰা শান্তি নাই আৰু মোৰ ৰশ্মি বাৰু মোক আজিকালি কিয় দেখিব নোৱাৰা হৈছে মই বাৰু কি ভুল কৰিলো তাই যে আজিকালি মোক দেখিলেই খং কৰে দেউতা আহিলা মোলৈ কি আনিছা তুমি মাজনী আজি মই পইচা নাপালো নহয় মই বাৰু তোমাক কাইলৈ আনি দিম দেই দেউতা তুমি মোক ইমান ধুনীয়াকৈ মৰম কৰা মায়ে মোক বেয়াকৈ মৰম কৰে আমাৰ মাজনীকতো মায়ে কি বেয়াকৈ মৰম কৰে অথনি মায়ে ফোন কৰি থাকোঁতে কৈছে নহয় মই বোলে মা ছোৱালী নহয় বেলেগৰ ওচৰৰ ছোৱালীহে বোলে মই দেউতা এনেকে কৈছে মায়ে মোক বেয়া পায় মাজনী মায়ে তোমাক ধেমালিহে কৰিছে ব'লা ব'লা তুমি এতিয়া পঢ়াগে মই মুখাকেইটা ধুই আহোঁ দেই ঠিক আছে দেউতা কি শুনিছো মই ৰশ্মিয়ে নিজৰ ছোৱালীজনীকো এনেকুৱা ব্যৱহাৰ কৰে মাজনী উঠা আকৌ স্কুল যাব হ'ল নহয় তোমাৰ উঠিতো দেউতা মা নানি মাজনী মানো কলৈ গ'ল জানো মোৰ ইফালে কামলৈ যাবলৈ হ'ল তোমাৰ ইফালে হেৰি কৰিবলৈ হ'ল স্কুল যাবলৈ হ'ল এতিয়া মাজনী না অকল মোবাইলডালতে লাগি থাকে মোবাইলডাল কেতিয়াবা ভাঙি দিম আকৌ মই ইমান দেৰি কি কৰি থাকেনো মোবাইলটো টিপি টিপি অকল মোবাইলটোৰ লগতে লাগি থাকে
এনেই আছো কি কৰিবা আৰু শুনা তুমি মোক আজি লৈ যাহি দেই মই এই বুঢ়াটোৰ লগত থাকিব নোৱাৰা হৈছো আমুক দে তামুক দে ভাত দে চাহ দে অনবৰতে কামতে খুটুৱাই থাকে তুমি এটা কাম কৰা তুমি মোক আজি লৈ যোৱাহি দেই ৰাতিকে মই সকলো শুনিছো এটা কাম কৰা তুমি আজিয়েই কাপোৰ কানি বান্ধা মই এতিয়াই তোমাক লৈ আহিমগৈ আহিলা একো দিগদাৰ হোৱা নাইতো নাই নাই একো দিগদাৰ হোৱা নাই এতিয়া ইয়াৰ পৰা সোনকালে ব'লা কোনোবাই দেখিবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব ব'লা ব'লা বস্তু চব আনিলা নে নাই আকৌ মই চব আনিছো মাত্ৰ তুমি জল্দি ব'লা ঠিক আছে ব'লা তুমি কিয় এনেকুৱা কৰিলা মই এই অকমানি ছোৱালীজনীক লৈ কেনেকৈ থাকিম এতিয়া তোমাক মই ক'লো যেনিবা ঘৰৰ পৰা ওলাই যাবলৈ তুমি সেই বুলি গুচি যাবানি কি হ'ব এতিয়া মোৰ কি হ'ব ছোৱালীজনী কি হ'ব এতিয়া দেউতা খুৰীহঁতে এইবোৰ কি কৰিছে মা হেনো কাবালৈ গুচি গ'ল হয়নি বাৰু কথাটো দেউতা নেকান্দিবা ময়ো নেকান্দো তাই ক'লে গৈছে ঝক আমাৰ কোনো দৰকাৰ নাই তাই মৰে কি হয় হৈ থাকক এইখন ঘৰলৈ তাই যাতে আকৌ উভতি আহিব নোৱাৰে মই ভাবি লৈছোঁ যে মোৰ মা মৰিলে আৰু মৰা মানুহ কেতিয়াও উভতি নাহে গতিকে মই মৰিলে বুলি ভাবি লৈছোঁ তুমিও ভাবি লোৱা তেওঁ যে মৰিলে আৰু কেতিয়াও উভতি নাহে আৰু যদি উভতি কেতিয়াবা আহেও তেনেহ'লে এইখন ঘৰত সোমাবলৈ তুমি নিদিবা যদি তুমি সোমাবলৈও দিয়া মই কিন্তু এইখন ঘৰত নাথাকিম মাজনী তুমি ঠিকেই কৈছা তাই মৰিলে বুলিয়ে ধৰি লোৱা ভাল তাই যেতিয়া অকলে থাকিব পাৰে আমাক এৰি আমিনো কিয় নোৱাৰিম
তুমি চিন্তা নকৰিবা, তাই এদিন এনেও পস্তাব, কাৰণ অইনক দুখ দি কোনো নিজে সুখী হ'ব নোৱাৰে। চাই থাকা, তাই এদিন তোমাৰ ভৰিৰ দৰে ক্ষমা খুজিবই। মাজনী, তুমি ঠিকেই কৈছা। অইনক দুখ দি কোনো নিজে সুখী হ'ব নোৱাৰে। তাই এদিন তোমাৰ আৰু মোৰ ওচৰলৈ আহিবই ক্ষমা বিচাৰি। ব'লা মাজনী, সেইবোৰ কথা চিন্তা কৰিব নালাগে। তুমি এতিয়া ভাত খোৱাগৈ। তুমি ভালকে পঢ়ি শুনি ডাঙৰ হ'ব লাগিব, ডাঙৰ মানুহ হৈ দেখুৱাব লাগিব তুমি, গম পাইছানে? দেউতা, মই ভালকে পঢ়িম। মই ভালকে পঢ়ি ডাঙৰ মানুহ হৈ দেখুৱাম, যাতে মানুহে কয় মাক নোহোৱাকৈ দেউতাকে এই ছোৱালীজনীক ভাল মানুহ বনালে। মাজনী, তুমি মোৰ এতিয়া সকলো। তোমাকে লৈ মই জীয়াই থাকিব লাগিব। তোমাকে লৈ মই সকলো আশা, সকলো সপোন দেখিব লাগিব। দেউতা, নাকান্দিবা। ব'লা, আমি দুইজনে ভাত খাওঁগে ব'লা।